নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক বহুত বেছি ভালে কুশলে আছে। মই দুলুমণি বৰাই মোৰ চেনেলটিৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টি চাই আপোনালোকে বহুত বেছি ভাল পাব আৰু বহুত মৰম দিব। মই উকা মিক্স পাটৰ মেখেলা চাদৰ এযোৰ লৈছোঁ। উকা মিক্স পাটৰ মেখেলা চাদৰ এযোৰত ডিজাইন কৰিছোঁ, সেয়ে ভাবিলোঁ আপোনালোককো অকণমান দেখুৱাওঁ। সেয়ে ভিডিঅ'টি আপোনালোকৰ ওচৰলৈ আগবঢ়াই দিলোঁ। মই ফ্লাৱাৰ লেচবিলাক লৈছোঁ। ফ্লাৱাৰ লেচবিলাকৰ এপাহ এপাহকৈ মই কাটি লৈছোঁ। কাটি মই ফুল আকাৰ দিছোঁ আৰু সেয়ে মই ডিজাইনটো দিবৰ কাৰণে ফুলখিনি প্ৰথমতে ধুনীয়াকৈ সজাই পেলাই বহাই লৈছোঁ। তাতে মই ফেব্ৰিক গ্লু আঠাটো ব্যৱহাৰ কৰিছোঁ আৰু ফুলসমূহৰ ডাল পাতসমূহ দিবলৈ মই 3D আউটলাইনাৰটো ব্যৱহাৰ কৰিছোঁ। ইয়াৰ সহায়তে মই ডাল পাতসমূহ দি গৈছোঁ। কাপোৰযোৰ যিহেতুকে অকণমান আকাশী নীলা, সেয়েহে মই গুলপীয়া আৰু বগা ফুলটো মিলাই দিছোঁ যাতে কাপোৰযোৰ দেখিবলৈ ধুনীয়া হৈ পৰে। আৰু কাপোৰযোৰৰ ৰংটোৰ লগত ফুলকেইপাহ মিলাই দিলে কাপোৰযোৰ বেছি ধুনীয়া হৈ পৰে, নহয়নে বাৰু? আৰু গুলপীয়া আৰু বগা ভালকৈ মিলিছে, সেয়ে মই এই দুটা কালাৰে ব্যৱহাৰ কৰিলোঁ। 3D আউটলাইনাৰ দৰেই মই পাতকেইটা দি গৈছোঁ। যদিহে মোৰ ভিডিঅ'টি চাই আপোনালোকে ভাল পাইছে, তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মই দিয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনসমূহ আগতীয়াকৈ পাই থাকে। আৰু যদি আপোনালোকক এনেকুৱা ধৰণৰ কাপোৰ লাগে, তেনেহ'লে মোক অৰ্ডাৰ কৰিব পাৰিব। মই আপোনালোকে বিচৰা ধৰণে এনেকৈ চেষ্টা কৰিম ধুনীয়াকৈ কৰি দিবলৈ। মই ফেব্ৰিক গ্লু আঠাটোৱে ব্যৱহাৰ কৰোঁ। বহুতে সুধি থাকে আঠাটো ধুলে যায়গৈ নেকি? নাযায়, কেতিয়াও নাযায়, বহুত ধুনীয়া। কাপোৰযোৰ ৰ'দত শুকুৱাই দিব লাগে। ফুলখিনি হোৱাৰ পিছত ধুনীয়াকৈ ৰ'দত শুকুৱাই দিয়াৰ পিছত আঠাটো ৰখি যায়, নেৰায়। তাৰপিছত ওলোটাকৈ ইস্ত্ৰিটো মাৰি দিব লাগে, ধুনীয়া হয় কাপোৰযোৰ। সেয়ে মই ষ্টন ব্যৱহাৰ কৰিছোঁ। ষ্টনখিনি দিলে মানে ফুলখিনি ধুনীয়াকৈ জিলিকি থাকে, দেখিবলৈ ভাল হয়, নহয়নে বাৰু? মই ষ্টন লগাই দিছোঁ যাতে ফুলখিনি ধুনীয়াকৈ জিলিকি থাকে, দেখিব ভাল লাগে। দেখিছে নহয়, ফুলপাহ মৰম লগা হৈ গৈছে, নহয়নে বাৰু? যেতিয়া শুকাই যায় আৰু ধুনীয়া হয় দেখিবলৈ। এয়া মই মেখেলাখনতে কৰি পেলাই দেখুৱাইছোঁ। সম্পূৰ্ণ ডিজাইনখিনি দেখুৱাবলৈ হ'লে ভিডিঅ'টো বহুত বেছি দীঘলীয়া হৈ পৰে, সম্পূৰ্ণখিনি দেখুৱাবলৈ পৰা নাযায়। সেয়ে থুলমূলকৈ অকণমান আপোনালোকৰ ওচৰত দেখালোঁ। আপোনালোকে নিশ্চয় বুজিব পাৰিছে চাগে। এয়া কাপোৰযোৰ সম্পূৰ্ণ হৈ গ'ল। এইখন চাদৰখনৰ মই কিনাৰত ধুনীয়াকৈ লেচ লগাই দিছোঁ আৰু ফুলখিনি সৈতে মিলাই ধুনীয়াকৈ দহি বটি দিছোঁ। দহিখিনি বগা দিছোঁ, সেয়ে কাপোৰযোৰ আৰু বেছি ধুনীয়া হৈ পৰিছে, উজ্জ্বল হৈ পৰিছে। আৰু মোৰ কাপোৰযোৰ কেনেকুৱা হৈছে আপোনালোকে জনাব। এয়া সম্পূৰ্ণ কাপোৰযোৰ হৈ গ'ল, এইখন মেখেলাখন। নিশ্চয় মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে, সেয়ে অন্য এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। বাই বাই।